हेलो फ्रेंड्स तुम्हालोक आको स्वागतम जनाइছো मोर चैनेলত नतुन एटा भिडिओत আজি আমি আসাম ফৰেষ্ট আৰু অসমৰ বিভিন্ন সৰকাৰি চাকৰি যেনে অসম পুলিচ ডিএমএছ ইত্যাদিৰ কাৰণে এপিডিসিএল আজিৰ কাৰণে যি অংকৰ প্ৰশ্ন আহে সেই প্ৰশ্নবোৰ এটা সিৰিজ চলাই লৈ গৈ আছো লাষ্ট ভিডিওত আমি টাইম এণ্ড ওয়াৰ্কৰ প্ৰায় 40% কমপ্লিট কৰিছিলো তাৰ এটা আমি ৰিভিজন কৰিম খন্তেক तार पिছত আমি টাইম এণ্ড ওয়াৰ্কৰ বাকিবোৰ প্ৰশ্নৰ কথা দেৰি নকৰাকৈ আৰম্ভ কৰিম ঠিক আছে তাৰ প্ৰথমতে মই তোমালোকক এটাই ৰিকুৱেষ্ট কৰিছো তোমালোকৰ কাৰণে বহুত কষ্ট কৰি ভিডিওবোৰ বনোৱা হয় গতিকে আশা কৰিছো যে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওবোৰ নিজৰ বন্ধুবৰ্গ জুনে জুনে পঢ়িবলৈ ইচ্ছা কৰে সিহঁতক শেয়াৰ কৰি দিবা ঠিক আছে আৰু জুনে পঢ়িবলৈ ইচ্ছা নকৰে কিন্তু এই ভিডিও নাচাব এনে গতিকে সিহঁতক শেয়াৰ কৰি লাভ নাই জুনে ইচ্ছা কৰে সিহঁতক শেয়াৰ কৰি দিবা বুলি আশা কৰিছো ঠিক আছে আৰু যদি তুমি সঁচা ভিডিওটো চাইছা মানে তোমাৰ পঢ়াৰ ইচ্ছা আছে গতিকে যাৰ ইচ্ছা আছে তাক মই এচিওৰ কৰিছো প্লিজ ভিডিওবোৰ চাই থাকিবা बहुत शॉर्ट टिकट अंकবোৰ শিকাম ঠিক আছে এটা দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰিম লাষ্ট ভিডিওত কি পঢ়িছিলো সেইটো অলপ ৰিভিজন কৰি আমি আজিৰ ভিডিওৰ মেইন কথালৈ গুচি আহিম ঠিক আছে গতিকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে গুৰু দক্ষিণাত এটাই লাগে সাবস্ক্ৰাইবটো কৰি দিবা আৰু নেক্সট ভিডিওবোৰ পঢ়ি থাকিবা তোমালোকে পঢ়িলে মোৰ হৈ যাব আৰু ঠিক আছে এটা দেৰি নকৰো বহুত কথা পাতিলো এতিয়া টাইম এণ্ড ওয়াৰ্কৰ ওপৰত আমি পঢ়ি আছিলো টাইম এণ্ড ওয়াৰ্কৰ ওপৰত আমি পঢ়ি আছিলো হয়নে তো টাইম এণ্ড ওয়াৰ্কৰ প্ৰশ্নবোৰ কেনেকৈ আহে যোৱাকালি আমি অলৰেডি লাষ্ট ভিডিওত পঢ়িছিলো যে এটা আছিল এমডিএইচ ৰ ওপৰত এমডিএইচ ৰ কথা কৈছিলো এমডিএইচ ৰ ফৰ্মুলাৰ কথা কৈছিলো এমডিএইচ কেনেকুৱা হ'ব এমডিএইচ মানে মানুহ দিন আৰু ঘণ্টা যে 10 জন মানুহে সাপোজ এটা প্ৰশ্ন কৰি দেখুৱাও ভিডিওটো স্কিপ নকৰিবা অলপ দীঘল হ'ব পাৰে এটো ৰিভিজন কৰিছো লাষ্ট ভিডিও ৰিভিজন ইজ দা কি অফ সাকসেস সদায় ৰিভিজন কৰি যাবা যি পঢ়িছা ঠিক আছে এতিয়া লাষ্ট প্ৰশ্নৰ এমডিএইচ ৰ প্ৰশ্ন এটা কৰিম বাকি আৰু এটা কৰিম ৰিভিজন শেষ হ'ব তাৰপিছত আজিৰ মেইন কথা লৈ আহিম তো এমডিএইচ ৰ প্ৰশ্ন কি আছিল সাপোজ 12 জন মানুহে দৈনিক 8 ঘন্টা কাম কৰি এটা কাম এটো ৰিভিজন দেই এটা কাম 8 দিনত কৰে হয়নে 12 জন মানুহ আছে দৈনিক 8 ঘন্টা কাম কৰে আৰু এটা কাম 8 দিনত কৰে 8 দিনত শেষ কৰে হল তাতে আমাক যদি প্ৰশ্ন সুধে যে 15 জন মানুহ দৈনিক ঠিক আছে 6 ঘন্টা কাম কৰিলে 15 জন মানুহ দৈনিক 6 ঘন্টা কাম কৰিলে ঠিক আছে কামটো 15 জন নিদিও সাপোজ 10 জন দিলু 10 জন মানুহ দৈনিক 6 ঘন্টা কৈ কাম কৰিলে কামটো কিমান দিনত শেষ হ'ব আমাক খুদিলে ঠিক আছে এই শর্টকাটত লিখিছো ৰিভিজন কৰিছো কাৰণে 12 জন মানুহ দৈনিক 8 ঘন্টা কাম কৰে আৰু কামটো 8 দিনত শেষ হয় 10 জন মানুহে যদি দৈনিক 6 ঘন্টা কাম কৰে তেতিয়ালে কামটো কিমান দিনত শেষ হ'ব সেইটো আমাক উলাব লাগে তো এনেকুৱা প্ৰশ্নত শর্টকাট কি আছিল এমডিএইচ মছলা হয় না এমডিএইচ মানে কি মেন ডেজ এন্ড আৱাৰ মেন 12 ডেজ 8 দিন আৱাৰ কিমান ঘন্টা 8 ঘন্টাকে কাম কৰে তো প্ৰথম সেন্টেন্সত যিবোৰ দিব সেইবোৰ আমি ওপৰত লিখিম সেকেন্ড সেন্টেন্সত যিবোৰ দিব সেইবোৰ আমি তলত লিখিম যেনেকৈ ইয়াত প্ৰথম সেন্টেন্স কি 12 জন মানুহে দৈনিক 8 ঘন্টা কৈ কাম কৰি 8 দিনত কৰে এটো আমাৰ প্ৰথম সেন্টেন্স তো প্ৰথম সেন্টেন্সত কি আছে 12 আছে 8 আছে আৰু এটো এটা 8 আছে তো প্ৰথম সেন্টেন্সত থকাখিনি আমি ওপৰত লিখিম বাই তো নেক্সট সেন্টেন্স কি 10 জন মানুহে 6 ঘন্টা কৰি কিমান দিনত কৰে সেকেন্ড সেন্টেন্সত কি আছে 10 আছে আৰু 6 আছে সেকেন্ড সেন্টেন্সত তলত লিখিম তাৰ পিছত আমি কটাকটি কৰি দিম 6 ৰে 12 যাব 2 বাৰ 2 ৰে যাব 5 বাৰ আৰু কটাকটি না যায় 8 8 গুণ 64 বাই 5 হৰণ কৰিলে পাম 12.8 ডেজ ঠিক আছে উত্তৰ এনেকুৱা ওলাব এটো কটাকটি যোৱা নাই বাৰু প্ৰশ্নত তোমালোকক যি আহিব সেইটো কটাকটি যোৱাই দিব প্ৰায় কাৰণ এটো মই ৰিভিজনৰ কাৰণে ফটোকে তোমালোকক বুজাই দিলো গতিকে এনেকুৱা প্ৰশ্ন আহিলে আমি কেনেকৈ সলভ কৰিম এমডি যেটো লাষ্ট ভিডিওত তন্নকে বুজোৱা আছে যাৰ কাৰোবাৰ ডাউট আছে চাই লবা আৰু ডাউট নাথাকিলেও চাই লবা ভালকে বুজি পাবা আৰু ঠিক আছে তাৰ পিছত আৰু আমি আলোচনা কৰিছিলো কি
বহুত কষ্ট, আকৌ নেট বহুত স্লো, ভিডিঅ'বোৰ আপলোড কৰিলেও বহুত সময় লাগে, গাঁৱত থাকো যে আমি। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্নটো চোৱা। নেক্সট আমি কি কৰি আলোচনা কৰিছিলোঁ, সাপোজ এটা কাম 8 দিনত কৰে, এটা কাম কেইদিনত কৰে, 8 দিনত কৰে। এটা কাম কেইদিনত কৰে, সাপোজ 12 দিনত কৰে। এটা কাম 8 দিনত কৰে, এটা সেই কামটো 12 দিনত কৰে, অকলে কৰিলে আমাক এনেকুৱা প্ৰশ্ন দিব, এ আৰু বি দুইজন মিলিলে কিমান দিনত শেষ হ'ব। শৰ্টকাটত লিখিছো, লাষ্ট ভিডিঅ'ত বুজোৱা আছে, চাব পাৰা। এটা কাম 8 দিনত কৰে অকলে, আৰু বিয়ে সেই কাম অকলে 12 দিনত শেষ কৰে। যদি এ আৰু বিয়ে একেলগে কাম কৰে, তেন্তে কামটো কিমান দিনত শেষ হ'ব? এনেকুৱা প্ৰশ্ন আহিব পাৰে। তো এনেকুৱা প্ৰশ্নত কি হ'ব, ফৰ্মুলা শৰ্টকাটৰ, এনেকুৱা প্ৰশ্নত ওপৰত কৰিম এ ইনটু বি, তলত কৰিম এ প্লাছ বি। তাৰ মানে ওপৰত এ 8 দিনত, বি 12 দিনত পূৰণ কৰিম, 8 পূৰণ 12, তলত যোগ, ওপৰত পূৰণ, তলত যোগ। 8 আৰু 12 পূৰণ কৰিলে 96, 8 আৰু 12 যোগ কৰিলে 20, 20ৰে 96ক হৰণ কৰিলে নাযায়, তো 2ৰে যাব, ওপৰত যাব 48, তলত যাব 10, তলত 10 হলে 48ৰ 48 লিখিম, তলত 10 হলে এটা শূন্য আছে নাই, তো 11ৰ আগত দশমিক দিলে হ'ল 4.8 ডেজতে কাম শেষ হ'ব। ঠিক আছে, তো শর্টকাট কি, ওপৰত এ আৰু বি পূৰণ, তলত এ আৰু বি যোগ, পূৰণ কৰি যিমান হ'ব লিখি দিবা, যোগ কৰি যিমান হ'ব লিখি দিবা, তাৰপিছত কটাকটি কৰিবা, এনসাৰ ওলাব। এইখিনি কথা আমি লাষ্ট ভিডিঅ'ত তন্নতন্নকৈ আলোচনা কৰিছো, আশা কৰিছো তোমালোকে বুজি পাইছা। কিন্তু মই বহুত দুখ পাইছো, বাকি কাট অফৰ ভিডিঅ', নৰ্মেলাইজেশ্যনৰ ভিডিঅ', আসাম ফৰেষ্টৰে হওক, SSCৰে হওক, DMSৰ হওক, যিবোৰ আলোচনা কৰিম সেইবোৰত ল'ৰা ছোৱালীয়ে বহুত চাই। ঠিক আছে, বহুত ভালো পায়, কমেণ্টো কৰে। কিন্তু যেতিয়া পঢ়াৰ কথা আহি যায়, মই যেনেকৈ স্কুলত পঢ়াওঁতে ল'ৰা ছোৱালীয়ে এট্ৰেকশ্যনটো ড্ৰ কৰা, মেইন ইহঁতকতো মই ছাকচেছ হৈছোঁ, অফলাইন ক্লাছতো বহুতখিনিয়ে ছাকচেছ হৈছোঁ বুলি ভাবিছোঁ, কিন্তু অনলাইন ক্লাছত এতিয়াও পঢ়োৱাখিনিত ইমান ল'ৰা ছোৱালীয়ে আগ্ৰহ দেখুওৱা নাই, যিমান কাট অফ ইত্যাদিৰ কথাত কৈছোঁ। কিন্তু এটাই কথা বাৰে বাৰে কৈ আছোঁ, চাকৰি পাবলৈ হ'লে তুমি আজি কাট অফৰ যদি ভিডিঅ' চাই ডিমটিভেট হৈ যদি পঢ়া নাই, তেতিয়াহ'লে কি হ'ব? নাম আহক বা নাহক, চাকৰি পাবলৈতো ৰিটেনো লাগিবই, ৰানিঙো লাগিবই। ৰানিং হ'ল যেতিয়া, এতিয়া কাট অফৰ ভিডিঅ' চাই লাভ নাই, নাম আহক নাহক পঢ়াত মন দিয়া। ঠিক আছে, আহি গ'লে কিন্তু তোমাৰে লাভ হ'ব। আৰু যদি এতিয়া নপঢ়া আৰু পিছত নাম আহি আচৰিত হ'লেও কাম নাই, কাৰণ ৰিটেনত বহুত কম্পিটিশ্যন হ'ব, অল আছামৰ বেচিছত চাকৰি দিয়া হ'ব। ঠিক আছে, গতিকে আজিৰ ভিডিঅ'ত দেৰি নকৰাকৈ আলোচনা কৰিম। তো আমি দেখিলো এ ইমান দিনত কৰে, বি ইমান দিনত কৰে, একেলগে কৰিলে কেনেকৈ শেষ হ'ব? ওপৰত কৰিম এ ইনটু বি, তলত কৰিম এ প্লাছ বি। এইটো কেতিয়া কৰিম? যদি একেলগে খোজে, একেলগে কাম কৰে, তেতিয়াহ'লে কিমান দিনত শেষ হ'ব? তেতিয়া এনেকৈ কৰিম, সেইটো লাষ্ট ভিডিঅ'ত কৈছিলোঁ। আজি এই কথাটোকে উল্টা কৰি, আমাৰতো ঠিক নাই, এবাৰতো কম্পিটিশ্যন টাফ, তো এক্সামিনাৰে পৰীক্ষকে কি কৰি দিব পাৰে, প্ৰশ্নটো অলপ টেকনিক কৰি দিবও পাৰে। আৰু SSC GDটো তেনেকুৱা হয়েই। ঠিক আছে, তো SSC GDটো পঢ়াইছোঁ, তোমালোকে ভালো পাইছে, অফলাইন ক্লাছত পঢ়াইছিলোঁ। তো পৰীক্ষা টাফ হ'ব, গতিকে আমিও ইজিৰ পৰা টাফ লৈ গৈছোঁ। আজিৰ অলপ টাফ হ'ব দেই লাষ্ট ভিডিঅ'তকৈ, কিন্তু টানটো একোৱেই নহয় যদি কনচেপ্ট ক্লিয়াৰ হয়। মেইন কথা কনচেপ্ট। এতিয়া চা, প্ৰশ্ন লিখিছোঁ কি, যদি এ আৰু বি এইটোৱে প্ৰশ্ন, কিন্তু উল্টা দেই। এবাৰ একেলগেতো প্ৰশ্নত দি দিয়ে, ছাপোজ এ আৰু বি একেলগে এটা কাম, এ আৰু বি একেলগে এটা কাম 5 দিনত কৰে, ঠিক আছে, এ আৰু বি এটা কাম একেলগে কিমান দিনত কৰে? 5 দিনত কৰে। যদি এ অকলে, মোৰ আখৰ বেয়া, সঁচা কথা কৈ দিছোঁ, অসমীয়াৰ আখৰটো আৰু বেয়া, ইংৰাজীটো ঠিক ঠাক লিখোঁ, অসমীয়াটো একেবাৰেই বেয়া। অকলে কাম সাপোজ কিমান দিনত কৰে? 10 দিনত কৰে। বুজি লোৱা, কনচেপ্ট ইজ পাৱাৰ। কনচেপ্টটো বুজি লোৱা, বাকী প্ৰশ্নটো, এইটো প্ৰশ্ন লিখি আছোঁ, বাকীবোৰ প্ৰশ্ন নিলিখোঁ, ডাইৰেক্ট কৈ দিম, একে পেটাৰ্ণত থাকিব। কনচেপ্ট ইজ পাৱাৰ, কনচেপ্টটো ক্লিয়াৰ হ'লে বাকী যি আহক পাৰিবাই। তো যদি এ অকলে কাম 10 দিনত কৰে, তেন্তে বি অকলে কিমান দিনত কৰিব? ঠিক আছে,
মই তোমালোকক কেৱল কনসেপ্ট দিম দেই আৰু মই এটা কথা গ্যাৰান্টি দিছো যদি ডেইলি চোৱা তুমি অংকত যিমানেই ভয় নকৰা তুমি শিকিবা কিন্তু সেইটো মই 100% সিওর যদি নিশিকা আনসাবস্ক্রাইব মাৰিবা কিন্তু 1 মাহ 1.5 মাহ কন্টিনিউ চাব লাগিব ঠিক আছে এতিয়া চোৱা যদি এ আৰু বি এ একেলগে এটা কাম 5 দিনত কৰে এবাৰ আগত কি কৰিছিল লাষ্ট ভিডিওত একেলগে কিমান দিনত কৰে তেতিয়া পূৰণ কৰিম ওপৰত তলত যোগ কৰিম কিন্তু এইটো প্ৰশ্নত একেলগেটো দি দিছে তো কেনেকৈ কৰিম চোৱা এ আৰু বি একেলগে 5 দিনত কৰে এইটো দি দিছে এ অকলে 10 দিনত কৰে ঠিক আছে তেতিয়া বি টো ওলাব লাগে এনেকা প্ৰশ্নত কি কৰিম এ প্লাস বি মানে এ আৰু বি একেলগে বুজাব এ আৰু বি একেলগে কিমান দিনত 5 দিনত এইটো 5 লিখিবা কনসেপ্ট এটা প্ৰশ্ন পাৰিলে বাকি সব পাৰিবা তো মন দিয়া স্কিপ নকৰিবা এ আৰু বি একেলগে সেইকাৰণে প্লাস লিখিছো 5 দিনত এ অকলে কেই দিনত 10 দিনত বি এ কিমান দিনত কৰিব এইটো আমি ওলাব লাগে বি এ টো ওলাব লাগে ঠিক আছে তো এইটো কেনে কৰিম এ আৰু প্লাস বি মানে এ আৰু বি 5 দিনত কৰে একেলগে এ অকলে 10 দিনত কৰে তো বি অকলে কিমান দিনত কৰে এইটো আমাক ওলাব লাগে এনেকুৱা কথা কি কৰিম এই যি একেলগে আৰু অকলে যেটো দিয়া আছে হেৰিটা পূৰণ কৰি লিখি দিম ডাইৰেক্ট লকাগু লিখিলে আৰু সহজ হ'ব কিন্তু বহুত লৰা ছোৱালী মই জানো লকাগু ওলোৱাত প্ৰবলেম আছে আৰু লকাগু ওলোৱাও টান নাই কিন্তু লকাগুৰ কাৰণে এক্সট্ৰা ভিডিও বনা তাকে বেটাৰ তোমালোকে পূৰণ কৰি দিবা তাতে তোমালোকৰ ইজি হ'ব তোমালোকৰ লেভেলত গৈ মই কৈছো দেই কাৰণ মই পঢ়াই আছো তো মই জানো লকাগুত বহুতৰ প্ৰবলেম আহি যাব গতিকে লকাগু নলও লকাগু ললে আৰু সৰু হ'ব কিন্তু লকাগু ওলাবলৈ গলে আকৌ বেগেনা খেতি হ'ব সেইকাৰণে কৈছো ডাইৰেক্ট পূৰণ কৰি দিবা ডাইৰেক্ট পূৰণতো প্ৰবলেম নহব তো এনেকুৱা কথা কি কৰিবা এই দুটা ডাইৰেক্ট পূৰণ কৰি দিবা 5 10 পূৰণ কৰি দিলে কিমান হ'ব 50 ক্লিয়াৰ 5 10 পূৰণ কৰি দিলে কিমান হ'ব 50 তাৰপিছত এইটো ইয়াত লিখিবা বাই নালাগে লিখিবা বাদ দিয়া বিয়োগ কৰি দিবা এই দুটা পূৰণ প্ৰথম পূৰণ কৰি দিলে কিমান হ'ল 50 তাৰপিছত বিয়োগ কৰিম ইয়াত 5 আছে ইয়াত 10 আছে ঠিক আছে বিয়োগ মাইনাস চিন দিছো বিয়োগ 5 আৰু 10 বিয়োগ কৰিলে কিমান পাম -5 হয় কিন্তু মাইনাস টো নিদিবা 5 আৰু 10 ডিফাৰেন্স মানে বিয়োগ কৰিলে কিমান 5 10 ৰ পৰা 5 গলে কিমান 5 আকৌ বুজাইছো এই 50 টো কেনেকৈ পালো 5 আৰু এইটো 10 পূৰণ কৰি দিলে কিমান হ'ব 50 আৰু এইটো 5 কেনেকৈ পালো বিয়োগ 5 ৰ পৰা 10 গলে কিমান 10 ৰ পৰা 5 গলে কিমান 5 তো এইটো ওলাল 5 এইটো ওলাল 50 তাৰ পিছত কাটাকুটি কৰি দিবা 5 এ 50 কেইবাৰ 10 বাৰ মানে বি এ অকলে 10 দিনত কৰে ইয়াত একো অংক নাই একচুয়ালি মই তোমালোকক অংক প্ৰশ্ন শিকাইছো কিন্তু অংক কৰি নহয় মই তোমালোকৰ লেভেলত গৈ শিকাইছো ঠিক আছে ইয়াত যদি x y ধৰু যেনেকৈ x ৰ কথা ভাবিলে কান দিব লাগিব তেনেকুৱাই হ'ব চকুপানী ওলাব x y ধৰিলে আমাক জেনাৰেলি x y ধৰিয়ে শিকায় কিন্তু তেনেকৈ নকৰো কাৰণ তেতিয়া x টো x এ হৈ যাব ঠিক আছে গতিকে আমি কেনে কৰিম এইটো প্ৰশ্নত আগৰ ভিডিওটো মই কোনো x y ধৰা নাই শৰ্টকাটত কৰিছো ইয়াতো তেনেকুৱাই প্ৰথম এনেকুৱা কথা এই দুটা বস্তু কি কৰি দিবা পূৰণ কৰি লিখি দিবা ইয়াত লিখি দিছো পূৰণ ঠিক আছে আৰু ইয়াত কি কৰি লিখিবা তলত বিয়োগ কৰি লিখিবা ইয়াত লিখি দিছো মাইনাস বুলি ক্লিয়াৰ তো ইয়াত পূৰণ ইয়াত মাইনাস তাৰ পিছত কাটি দিবা 5 ৰে 10 কেইবাৰ 10 বাৰ গল মানে বি এ অকলে কিমান দিনত কৰিব 10 দিনত এনেকৈ কেতিয়া কৰিম যদি একেলগে দিয়া থাকে আৰু এটা দিয়া থাকে তেতিয়া আনটো ওলাবলৈ আৰু যদি একেলগে দিয়া না থাকে তেতিয়া হলে তো শিকাইছো ওপৰত a পূৰণ b তলত a প্লাস b এটো কেতিয়া ওলাম যদি একেলগে কিমান দিন হেতু খুদাই ঠিক আছে কিন্তু ইয়াত একেলগে তো ওলাব না লাগে একেলগে দিয়া আছে যদি একেলগে দিয়া আছে এনেকৈ কৰিম যদি একেলগে দিয়া নাই ওলাব লাগে এনেকৈ কৰিম কনফিউজ নহবা দেই তাৰ পিছত আগৰ ভিডিওটো চাই এই ভিডিও চালে আৰু সুন্দৰকৈ বুজিবা এতিয়া বুজি পাইছা নাই আশা কৰিছো বুজি পাইছা এটা সেম প্যাটাৰ্নৰ দুটা প্ৰশ্ন কৰাম ঠিক আছে তাৰ পিছত টাইম এন্ড ওয়ার্ক তোমালোকৰ 80% শেষ হৈ যাব তাৰ পিছত 20% আৰু টান প্ৰশ্ন কৰাম তাৰ পিছত টাইম এন্ড ওয়ার্কৰ খেল খতম ফর আসাম পুলিশ আসাম ফরেস্ট এসএসসি এমটিএস এন্ড এসএসসি জিজি যদি এসএসসি সিজিএল দিয়া আইবিপিএস দিয়া এসবিআই ক্লার্ক দিয়া আৰু পঢ়িব লাগিব কমেন্টত জনাবা বুজি পাইছা নাই এ আৰু বি একেলগে একেবাৰে চেঞ্জ কৰি দিছো এইটা এবাৰ এ আৰু বি একেলগে কিমান দিনত কৰে ধৰি লৈছো এ আৰু বি অকলে একেলগে 6 দিনত কৰে
আৰু এ অকলে বা বি এ অকলে ধৰি লৈছো এবাৰ বি কৰি দিলো যা বি এ অকলে 10 দিনত কৰে ধৰি লৈছো ঠিক আছে ক্লিয়াৰ প্ৰশ্নটো বুজাই দিছো এবাৰ কৈছো এ আৰু বি এ একেলগে 6 দিনত কৰে বি এ অকলে 10 দিনত কৰে তেন্তে এ অকলে কিমান দিনত কৰিব ওলাব লাগে ঠিক আছে তো ইয়াত দিয়া আছে এ আৰু বি একেলগে দিয়া আছে এনেকে কৰিম a + b 6 b দিয়া আছে কিমান অকলে 10 a ৰ অকলে কিমান হ'ব ওলাব লাগে হয়নে নহয় এটা কি কৰিম অৰ্ডাৰ নিচিনাই এই দুটা ফাৰ্স্ট পূৰণ কৰি লিখিম 6 আৰু 10 60 হয়নে তাৰ পিছত কি কৰিম বিয়োগ কৰিম 6 ৰ পৰা 10 গলে কিমান 4 হয়নে নহয় 4 হয়নে নহয় ঠিক আছে তো এই 4 ৰে এই 60 কাটি দিম বুজি পাইছা নাই এইটো পূৰণ কৰি লিখিলো এইটো বিয়োগ কৰি লিখিলো তাৰ পিছত কাটি দিবলৈ কৈছো 4 এ 60 কেইবাৰ 15 বাৰ যাব তাৰ মানে এ অকলে কেই দিনত কৰে 15 দিনত কৰে ক্লিয়াৰ বুজি পাইছা a + b অকলে 6 দিনত কৰে a আৰু b এ মিলি একেলগে 6 দিনত কৰে b এ অকলে 10 দিনত কৰে a অকলে কিমান দিনত কৰে ওলাব লাগে তেতিয়ালে a দুটা পূৰণ কৰি ইয়াত 60 লিখি দিলো তাৰপিছত এইটো বিয়োগ কৰি দিলো 4 হ'ল তাৰপিছত বিয়োগ কৰাটো আৰু পূৰণ কৰাটো কটাকটি কৰি দিয়া খেল খতম 4 এ 60 কেইবাৰ যাব 15 বাৰ যাব ন তো a অকলে কেইবাৰ কৰিব 15 বাৰ যাব কনফিউজ হৈছা লগতে আৰু এটা প্ৰশ্ন কৰাই দিছো সময় নালাগে 3 সেকেন্ড সময় লাগে সলভ কৰিবলৈ হেকাৰণে কনসেপ্ট ইজ পাৱাৰ সোৱা আৰু নেক্সট প্ৰশ্ন আৰু এটা এই প্ৰশ্নটো উল্টা যদি প্ৰশ্নত কয় এটা কাম এ অকলে 15 দিনত কৰে বি এ অকলে 10 দিনত কৰে তেন্তে এ আৰু বি একেলগে কিমান দিনত কৰিব ওলাব লাগে ঠিক আছে এটা প্ৰশ্ন এ অকলে 15 দিনত কৰে বি অকলে 10 দিনত কৰে তেন্তে এ আৰু বি মিলি একেলগে কিমান দিনত কৰে ওলাব লাগে যদি এনেকে খুদে তেতিয়ালে আমাক এবাৰ একেলগেটো ওলাব দিছে আৰু মই বাৰে বাৰে কৈ আছো যদি একেলগে ওলাব লাগে তেতে ওপৰত এ আৰু বি পূৰণ তলত এ আৰু বি যোগ তাৰ মানে কি ওপৰত এই দুটা পূৰণ 15 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 150 তলত 15 আৰু 10 যোগ কৰিলে কিমান হ'ব 15 10 যোগ কৰিলে 25 25 এ 15 150 কেবাৰ 100 বাৰ মানে এ আৰু বি একেলগেটো ওলাইছো হয় নহয় একেলগে কিমান দিন ওলাব লাগিছিল না নাই তো একেলগে কি ওপৰত পূৰণ 150 তলত 15 আৰু 10 যোগ কৰিলে 25 25 এ 150 6 বাৰ দুইটা মিলি কেই দিনত কৰে 6 দিন এনেকে ওলাব একেলগে এবাৰ কিন্তু এইটো 6 দিয়া আছিল একেলগে দিয়া আছে এর অকলেটো ওলাব লাগে যেতিয়া এর অকলে বির অকলে ওলাব দিয়ে এনেকে কৰিম যেতিয়া একেলগে ওলাব দিয়ে এইটো কৰিম লাস্ট ভিডিওত একেলগে শিকাইছো ওলৱা চাই লবা এইটো ভিডিওটো ট্রাই কৰি আছো মই যিমান জানো আৰু পাৰো ঠিক আছে আৰু এনেকে একেলগে ঠিক আছে এতিয়া আৰু এটা সেম প্যাটার্ন খালি কনসেপ্ট ক্লিয়ার কৰি যোৱা আৰু স্কিপ নকৰিবা ঠিক আছে এটা হোমৱৰ্কো দিম বাৰু কম্পিউটাৰ কমেন্টত ঠিক আছে এতিয়া চোৱা এ আৰু বি এ সাপোজ এটা কাম একেলগে 8 দিনত কৰে এ আৰু বি এ এটা কাম সাপোজ একেলগে কেই দিনত কৰে 8 দিনত বি এ অকলে সাপোজ কৰে 20 দিনত এ অকলে কিমান দিনত কৰে ওলাব লাগে এ আৰু বি একেলগে 8 দিনত বি এ অকলে কেই দিনত 20 দিনত এ অকলে কিমান দিনত কৰিব ওলাব লাগে তো কি কৰিম 8 আৰু 20 পূৰণ কৰি ইয়াত লিখিম 160 ইয়াত বিয়োগ কৰি লিখিম 20 ৰ পৰা 8 গলে 12 এটা এই 12 এই 160 কি কৰি দিম কাটি দিম না নিদিম 20 দিনত ন তো এটো 12 এটো 160 কি কৰি দিম কাটি দিম কাটাকুটিটো না যাব তো 2 রে কাটিলো 100 বার 2 রে কাটিলো 80 বার আকৌ 2 রে কাটিলো 3 বার 2 রে কাটিলো 40 বার আর না যায় 40/3 হবে 40/3 ক্লিয়ার ঠিক আছে ইয়াত 40 থাকিলে ইয়াত 3 থাকিল কাটাকুটি না যায় তো এটো 40 এটো 3 ক্লিয়ার বুঝি পাইছা
আশা কৰি এইটো একেলগে যদি দিয়া থাকে এনেকৈ কৰিম ঠিক আছে এতিয়া আশা কৰিছোঁ তোমালোকে বুজি পাইছা কাৰণ বহুত ল'ৰা ছোৱালীয়ে চোৱা নাই 40টা 50টা ল'ৰা ছোৱালীয়েহে চাই আছে সেইকাৰণে ভিডিঅ'টো বেছি দীঘলীয়া কৰা নাই তথাপিও মই যিমান পাৰিছোঁ চিঞৰি আছোঁ এতিয়া কমেণ্টত তোমালোকে জনাবা প্ৰশ্নটো ইয়াত চাই লোৱা যদি এ আৰু বি এ একেলগে এটা কাম 15 দিনত কৰে আৰু এ অকলে সেই কামটো এইটো অলপ টান কৰি দিছোঁ 25 দিনত কৰে কেইদিনত কৰে 20 দিনত কৰে সাপোজ এইটো কৰাৰ নেকি নাই কৰা ন এ আৰু বি একেলগে 15 দিনত কৰে এ অকলে 20 দিনত কৰে তেন্তে বি এ অকলে কামটো কিমান দিনত কৰিব সেইটো তোমালোকে কমেন্টত মোক জনাবা ঠিক আছে এইটো 1 নম্বৰৰ হোমৱৰ্ক 2 নম্বৰৰ হোমৱৰ্ক কি এ এটা কাম অকলে কৰে 6 দিনত আৰু বি এ অকলে কৰে 12 দিনত তেন্তে এ আৰু বি মিলিলে কামটো কিমান দিনত কৰিব সেইটো তোমালোকে উলিয়াই দিবা এই দুটা কোৱেশ্চনৰ এনসাৰ কিন্তু তোমালোকে মোক ক'বা বুজি পাইছা আশা কৰিছোঁ অংকবোৰ বুজি পাইছা যদিও বুজি পোৱা নাই তেতিয়াহ'লে কমেন্টত ক'বা একো বেয়া নাপাওঁ মই যি ক'বা যে স্যাৰ বুজা নাই একো বুজা নাই কৈ দিবা মই নেক্সট ভিডিঅ'ত আৰু তলত গৈ বুজাম ঠিক আছে আৰু তলৰ লেভেলত গৈ বুজাম ঠিক আছে তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ বেয়া চেয়া নাপাবা আৰু ঠিক আছে আৰু আশা কৰিছোঁ সাবস্ক্ৰাইব কৰি দিছা অলৰেডি ইয়াকে কৈ আজি ভিডিঅ'টো শেষ কৰিলোঁ টাটা বাই বাই